নমস্কাৰ। আবৃত্তি কৰিবলৈ লৈছো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ দ্বাৰা ৰচিত কবিতা ভাৰতীয় জননী। ভাৰতীয় জননী কোটি কোটি সন্তানৰ মাতৃস্বৰূপিণী, কবি শিল্পী ভাবুকৰ মধুৰ কল্পনা, পৃথিৱীৰ মহা মহা কূটনীতি বিশাৰদৰ জটিল জল্পনা, মহাভাৰতৰ গৰিমাৰ মধুগান, ধনিকৰ কবি সেৱকৰ অৱদান, তব মহিমাৰে ভৰা তোমালৈহে কৰে সবে দান। ইমান পূজিতা, তেওঁ কিয় বিদেশীৰ দ্বাৰা শৃংখলতা? হায় ৰাণী, আজি তুমি শোষণবাদীৰ মহাশোষণৰ থল, ৰক্ত শোষকৰ দল, জুমে জুমে আহি বিকট ভাৱেৰে হাঁহি, দুৰ্দান্ত ৰাক্ষস সম ৰুকি ৰুকি কুৰুকি কুৰুকি তোমাৰ ৰাঙলী তেজ নিয়ে শুহি শুহি, কোমল কুসুম সম যোৱা হিমৰহি, তাৰ পৰিণামে হায় তোমাৰ সুন্দৰ দেহা হ'ল আজি জকা, সেই জকা সাম্ৰাজ্যবাদৰ সৃষ্টি শাসন পটত অকা, ধনতন্ত্ৰী শোষণৰ ৰহনেৰে লিখা, শোষণবাদীৰ ইতিহাসৰ পাতৰ ছবি, এক জাতি এক দেশ মাতৃকা। আই মোৰ জননী অসমী, অসমবাসীৰ জন্মভূমি, স্বৰ্গাদপি গৰীয়সী, শ্ৰেয়সী প্ৰেয়সী তোমাৰো একেই দশা। নমস্কাৰ।